এদিনাখনৰ কথা, গৰম কালিৰ দুপৰীয়া এটা প্ৰকাণ্ড সিংহই তাৰ নিজৰ কামখিনি শেষ কৰি এডাল প্ৰকাণ্ড গছৰ তলত জিৰণি লৈছিল। এনেতে ক'ৰবাৰ পৰা এটা দুষ্ট নিগনি আহি সিংহটোৰ গাত উঠিলকৈ আৰু তাৰ দেহত ইফালে সিফালে জঁপিয়াই সিংহটোক আমনি কৰিবলৈ ধৰিলে। ফলত সিংহটোৰ কেঁচা টোপনি ভাঙি গ'ল আৰু সিংহটোৰ বৰ খং উঠিল। সি এবাৰ সুযোগ বুজি নিগনিটো থাপ মাৰি ধৰিলে আৰু ক'লে, হেৰৌ নিগনি, তই মোৰ কেঁচা টোপনি ভাঙি, আজি তোক মই শুদাই নিদিওঁ। সিংহটোৰ গৰ্জন শুনি নিগনিটো ভয়তে কঁপিবলৈ ধৰিলে আৰু ক'লে, মহাৰাজ, মই নাজানিহে ভুল কৰিলোঁ, মোক ক্ষমা কৰি দিয়ক। পাৰিলে কেতিয়াবা মই আপোনাৰ উপকাৰ কৰিম। নিগনিটোৰ কথা শুনি সিংহই হাঁহিবলৈ ধৰিলে। হেৰৌ নিগনি, মই হলো বনৰ ৰজা আৰু তই হলি এটা সাধাৰণ নিগনি। তইনো মোৰ কি উপকাৰ কৰিবি? বাৰু যা, আজিলৈ তোক মই ক্ষমা কৰি দিছোঁ, কিন্তু আগলৈ সাৱধানে ফুৰিবি। এনেদৰে কৈ সিংহটোৱে নিগনিটোক এৰি দিলে আৰু নিগনিটোৱেও সিংহক নমস্কাৰ জনাই গুচি গ'ল। ইয়াৰ পাছত বহুদিন বাগৰি গ'ল। এদিন হঠাৎ সিংহই হাবিত আহাৰ বিচাৰি ফুৰোতে চিকাৰীয়ে পাতি থোৱা জালত সোমাই পৰিল। জালৰ পৰা ওলাব নোৱাৰি সিংহটোৱে চিঞৰিবলৈ ধৰিলে। সিংহই জালৰ পৰা ওলাব নোৱাৰি মোক বচোৱা, মোক বচোৱা বুলি চিঞৰিবলৈ ধৰিলে। সিংহৰ চিঞৰ শুনি নিগনিটোৱে ভাবিলে, আৰে, এয়া দেখোন মহাৰাজৰ মাত। মহাৰাজে নিশ্চয় বিপদত পৰিছে। মই মহাৰাজক সহায় কৰিবলৈ যাওঁ। এই বুলি নিগনিটোৱে সিংহক বিচাৰি হাবিৰ মাজলৈ দৌৰ মাৰিলে আৰু সিংহক জালত পৰি থকা দেখি ক'লে, মহাৰাজ, আপুনি ভয় নকৰিব, মই আপোনাক মুকলি কৰি দিম। এই বুলি কৈ নিগনিয়ে জালৰ জৰিবোৰ কুটিবলৈ ধৰিলে। আৰু এনেদৰেই নিগনিটোৱে গোটেই জালৰ জৰিবোৰ কুটি সিংহটোক মুকলি কৰি দিলে। জালৰ পৰা মুকলি হৈ সিংহটোৱে নিগনিটোক ক'লে, নিগনি, আজি তই মোৰ জীৱনটো বচালি। আজি মই বাৰুকৈয়ে বুজিলোঁ যে সৰুৱেও ডাঙৰক সহায় কৰিব পাৰে। মৰমৰ অকণিহঁত, সাধুটো শুনি কেনেকুৱা লাগিল বাৰু? আমি এই সাধুটোৰ পৰা কি শিকিব পাৰোঁ তোমালোকে জানানে? আমি এই সাধুটোৰ পৰা ইয়াকেই শিকিব পাৰোঁ যে সৰু বস্তু বুলি কেতিয়াও আমি অৱহেলা কৰিব নালাগে। কেতিয়াবা সৰু বস্তুৱেও ডাঙৰক বহুত উপকাৰ কৰিব পাৰে। সেয়েহে আমি সকলোকে সমান বুলি ভাবিব লাগে। তেনেহ'লে অকণিহঁত, আজিলৈ বাই বাই। পুনৰ এটা ধুনীয়া সাধু লৈ আহিম তোমালোকৰ মাজলৈ। তোমালোকে চাই থাকিবা।